ফ্ৰেণ্ডছ, মই পল্লৱী আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এতিয়া 8:30 বাজিছে, ৰাতি ডিনাৰ বনোৱাৰ সময় হৈছে। মই ডিনাৰ বনাব এয়া কিটচেনতে আছোঁ। এটা আজি স্পেচিয়েল ৰেচিপি আছে, ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। তো আজি সৰিয়হ দি ইলিচ বনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আহক তেনে ভিডিঅ'টোলৈ আমি আগবঢ়াওঁ। ৰেচিপিটোৰ কাৰণে কি দৰকাৰ হ'ব চাই লওঁ আহক। মই মাছ লৈছোঁ 8 পিচ, নিমখ আৰু হালধি মই লগাই লৈছোঁ মাছতে। আৰু মই সৰিয়হ 2 চামুচ মিক্সিত পিচি লৈছোঁ। পিচি পেলাই মই অলপ চাকনিৰে চাকি লৈছোঁ। ক'লা সৰিয়হটো লৈছোঁ। এই ৰেচিপিটো ক'লা সৰিয়হ দিলে টেষ্টটো অলপ বেছি হয়। আৰু তাৰ লগতে মই হালধি আধা চামুচ, ৰেড চিলি পাউডাৰ আধা চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ লৈছোঁ। আৰু মই অলপ ক'লা সৰিয়হ লৈছোঁ। অলপ পানী লৈছোঁ বাতি এটাতে। মই মছলাখিনি তাতেই মিলাই ল'ম। যদি তেলত মছলাখিনি দি দিয়া যায় জ্বলি যোৱাৰ সম্ভাৱনা থাকে। তাৰ কাৰণে মই ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু হালধি পাউডাৰ গোটেইখিনি এনেদৰে মিলাই ল'ম। ইফালে মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হ'বলৈ দিলোঁ। ইলিচ মাছটো মই ফ্ৰাই কৰি নবনাওঁ। আমাৰ ঘৰত ফ্ৰাই কৰিলে ভাল নাপায় কোনো। মই এনেদৰেই বনাম। তো তাৰ কাৰণে মই কেৰাহীখনত তেল দি দিছোঁ। তেলটো অলপ ইলিচত বেছিকৈ দিব লাগে। ইলিচ মাছৰ তেলটো দিলেহে টেষ্টটো অলপ বেছি হয়, কাৰণ ইলিচত একেবাৰে তেল নাথাকে। অলপ মই তেল বেছিকৈ দিলোঁ তাতে। আৰু ইয়াতে মই এতিয়া ক'লা সৰিয়হখিনি দি দিম। ক'লা সৰিয়হখিনিৰ লগত 1-2টামান বগা সৰিয়হ মিক্স হৈ গৈছিলে। একো নাই, এইটো ক'লা হ'লে অলপ ভাল লাগে আৰু একো নাই। আৰু ইয়াতে মই এতিয়া মছলাখিনি দি দিম। হালধি আৰু জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, এইখিনি গোটেইখিনি মই এনেকৈ ইয়াতে দি দিম। এইখিনি মই অকণমান ভাজি ল'ম, হালধিৰ কেঁচা গোন্ধটো যাবৰ কাৰণে। মই এইখিনি অলপ ভাজি ল'ম। আমাৰ ভাজা হৈ গৈছে আৰু এইখিনি 2 মিনিটমান মই ভাজিলোঁ। তাতে এতিয়া মই গৰম পানী দি দিম। এই গৰম পানী দি দিছোঁ মই তাতে। মই ইলিচ মাছৰ তৰকাৰীখনত বেছি পানী দিলে ভাল নালাগে, তাৰ কাৰণে মই পানী কমাই দিছোঁ। ইয়াতে এতিয়া মই মাছখিনি দি দিম 1 পিচ 1 পিচ। মাছখিনি অকণমান ভালকৈ দিব লাগিব। এই মাছটো সোনকালে ভাঙি যায় অলপ বেছি লৰা কৰিলে। তো মই ধীৰে ধীৰে মাছটো দি দিলোঁ। দি পেলাই এতিয়া মই অলপ দেৰি কভাৰ লগাই থৈ দিম। 5 মিনিটৰ কাৰণে মই কভাৰ লগাই দিম। এতিয়া কভাৰ কৰি দিছোঁ মই। 5 মিনিটৰ পাছত মই চাম আকৌ। আমাৰ 5 মিনিট হৈ গৈছে। ইয়াতে এতিয়া মই মাছখিনি 1 পিচ 1 পিচকৈ ধীৰে ধীৰে লৰাই দিম, উল্টাই দিম। ইলিচ মাছ বনাওঁতে এইটো এটা ভাল মন কৰিব লগা কথা, যাতে অলপ ভালদৰে লৰাই দিয়ে। এয়া মোৰ অকণমান ভাঙি গৈছে 1 পিচ। বহুত নৰম থাকে, জল্দি ভাঙি যায় মাছটো। ইয়াতে মই এতিয়া সৰিয়হ বাটাখিনি দি দিম। মই চাকি লোৱা সৰিয়হৰ পেষ্টটো এইখিনি। এতিয়া মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। নিমখটো অলপ কমাই দিলেও হ'ব। আমি মাছখিনিতো নিমখ লগাই থৈছিলোঁ সেইকাৰণে। কেইটামান কেঁচা জলকীয়া দি দিছোঁ, গোন্ধটো ওলাব, ভাল গোন্ধ এটাৰ কাৰণে। এতিয়া কভাৰ কৰি মই 5 মিনিটৰ কাৰণে থৈ দিম এইখিনি। 5 মিনিট হৈ গৈছে। এয়া আমাৰ তৰকাৰী ৰেডি হৈয়ে গৈছে। এই তৰকাৰীখিনি বেছি লৰাই থাকিলে আপোনাৰ ভাঙি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে মই বেছি লৰাই দিয়া নাই। আমাৰ তৰকাৰী ৰেডি হৈ গৈছে। 1 পিচ ভাঙিও গৈছে অকণমান মাছ। এয়া আমাৰ টেষ্টি ইলিচ মাছৰ কাৰী ৰেডি। ফ্ৰেণ্ডছ, তো মোৰ ডিনাৰ ৰেডি হৈ গ'ল। মোৰ
ইলিচ মাছৰ তৰকাৰী বনালোঁ আৰু ভাত বনাইছোঁ। গৰম ভাতৰ লগত ইলিচৰ কাৰী হৈ যায় আমাৰ ঘৰত এনেকেই। ইলিচৰ কাৰী থাকিলে বেলেগ একো দৰকাৰ নাই। এতিয়া মই ডিনাৰ এনজয় কৰিম আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ইমানেই আৰু আজিলৈ আহিছোঁ, বাই বাই।